হেল্ল' গাইজ, আজিৰ ভিডিঅ'টো একদম ভূটানৰ দলংখনৰ পৰা আৰম্ভ কৰিছোঁ আৰু আজি কেইটামান পাগলক মানে বাহ ভৰাবলৈ আহিছোঁ আমি। আপোনালোকে ভিডিঅ'টো স্ক্ৰিপ্ট নকৰিব, প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। পালত দিয়াটো কয় মৰম, ওঠত দিয়াটো কয় ভাল পোৱা। আৰু যিজনীয়ে দুখন পাহাৰ দেখুৱাই থাকে তেওঁক কয় মাথাত মাল নহা। পগলা পগলা কোনো কৰিব বিচৰা নাই, পগলা তই নিজেই হৈছা। কিয়? কাৰণ তই মাইকীৰ ড্ৰেছ পিন্ধি আছা। মাইকীৰ ড্ৰেছ আৰু ল'ৰাই নিপিন্ধে নহয়। মৰম দিলি চেনে দিলি বাটতে লগ পাই, মই যে ডেলিভাৰী হৈ গলো গমে পোৱা নাই। মৰম দিলি চেনে দিলি ৰাতিৰে ধাৰত লগ পাই, অ সুদূৰ ভাই তোক যে হিজৰে কুটি মাৰি থৈ গ'ল তোৰ গমেই নাই। নালাগে নালাগে ককাই, এনেকা টুপিনা ডাঙৰ ছোৱালী কেতিয়াও আনিব নালাগে। আনলি মানে বেলেগ ছোৱালী লৈ আনবি, কিন্তু এৰ নিচিনা নানবি দেই। ঐ বিংগু, বিংগু এইফালে আছোন। কি এইটো বোলে নাগিন। তাক বাবৰৰ লগত উঠছো, বাবৰাই দি পাল তাক। বাবৰে দাম নেকি? দিয়ে ভাল দিয়েছে নাগিন। ভাই আজি দুখীয়া হৈ আছো কাৰণে কাপত চাহ খাই আছো গাইজ। যিদিনা মই ধনী হ'ম ন, বাল্টিং লৈ চাহ খাম। হয় নেকি? তই বাল্টিং ভৰাই চাহ খাবি। দুদিনৰ পিছত ট্ৰেইন ষ্টেচনত যাবি। ট্ৰেইন ষ্টেচনত যাই কেনে কবি দে দে ৰে আল্লাহ কে নাম পে দে দে, এনেকা কবি। সুদূৰ ভাই তাত। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ টাটা বাই বাই।